নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ প্ৰথমে আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰ এজনী ফেডেলি মামী আছিল। তাই ফেডেলি হ'লেও তাই জীয়েকজনী বহুতেই ধুনীয়া আছিল। তাইৰ নাম পম্পী, বয়স প্ৰায় 22-23 বছৰমান হ'ব। মই ফেডেলি মামী ঘৰলৈ প্ৰায় গৈ থাকোঁ তাইৰ জীয়েকক চাবলৈ। মই তাইক বহুত দিনৰ পৰা ক'বলৈ গ'লে মই তাইক সৰুৰ পৰাই ভাল পাওঁ। তাইৰ মাক ফেডেলি লেতেৰি হ'লেও তাই নহয়, তাই বহুতেই চাফা আৰু মৰম লগা। তাই আৰু মাক অকলে থাকে। মই সিহঁতৰ ঘৰলৈ প্ৰায় গৈ থাকোঁ আৰু তাইৰ মাকে কয় তাইক কলেজলৈ নিবলৈ। তাই প্ৰথমবাৰ নাযাওঁ বুলি কৈছিল আৰু তাইৰ মাকে জোৰ দিয়াত মোৰ লগত কলেজ গ'ল। সিহঁতে দুখীয়া আছিল। তাইৰ বাপেক মৰাৰ পাছত সেইবাবে মই সিহঁতক চোৱা চিন্তা কৰোঁ কাৰণ মই পম্পীক ভাল পাওঁ। মই তাইক কলেজলৈ লৈ গ'লে মোৰ বহুত ভাল লাগে। যেতিয়া বাটত স্পীড ব্ৰেকাৰকেইটা পাওঁ তেতিয়া মোৰ বহুত ভাল লাগে। আৰু তাই ক'লে তুমি লাহে লাহে বাইকখন চলোৱা আৰু মই লাহে লাহে চলালোঁ আৰু তাইক ক'লোঁ লাজ কৰিব নালাগে, মোক ধৰি লোৱা। আৰু তাই মোৰ বাহুতে ধৰিছিল। তাই মোৰ কথা শুনে আৰু ময়ো তাইৰ কথা শুনো। এনেকৈ তাইৰ মোৰ প্ৰতি মৰম ভালপোৱা বাঢ়িছিল। আৰু তাইক কলেজ লৈ গ'লে তাইক হোটেলত নিওঁ আৰু একেলগে আমি দুয়ো কফি খাওঁ। তাইক মই অকণো দুখ দিয়া নাছিলোঁ। তাইৰ মাকে অলপ চলপ মৰম কৰে। তাইৰ বাপেক মৰাৰ পাছত মাকৰ মতিগতি বেয়া গ'ল আৰু তাই মাকৰ কথা আৰু বাপেকৰ কথা ভাবি ভাবি উচুপি কান্দি থাকে আৰু মই তাইৰ চকুপানী দেখি মোৰো ভাল নালাগে। এনেকুৱা চিটুৱেশ্যনত মই তাইক ভাল পাওঁ বুলি কেনেকৈ সোধোঁ। এদিন এনে সময় আহি পৰিল আৰু মই তাইক কলেজলৈ নিওঁতে তাইক ক'লোঁ তোমাক মই কথা এটা ক'বলগীয়া আছিল। তাই ক'লে কোৱা কি কথা। মই ক'লোঁ তুমি যদি খং কৰা মই সেইবাবে কোৱা নাই। আজি তোমাক কৈ দিওঁ আৰু নে নকওঁ। তাই কথাটো শুনিবলৈ মোক বহুতেই জোৰ কৰিছিল আৰু মই তাইক কৈ দিলোঁ মই তোমাক বহুত ভাল পাওঁ। মই তোমাক সৰুৰ পৰাই ভাল পাওঁ। তোমাৰ অবিহনে মই থাকিব নোৱাৰিম। তুমি মোৰ হ'বানে? আৰু তাই ক'লে তোমাকো মই ভাল পাওঁ কিন্তু ক'ব নোৱাৰোঁ, মোৰ বহুত ভয় লাগে। সেই কথা শুনি আনন্দত জঁপিয়াই পৰিছিলোঁ আৰু মই তাইক মৰমতে দাঙি ঘূৰাই দিলোঁ। এনেকৈ মই ফেডেলি মামী জীয়েকজনীক নিজৰ কৰি ল'লোঁ। বন্ধুসকল, এনেধৰণৰ নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকৰ বাবে নতুন নতুন ষ্টৰিসমূহ কঢ়িয়াই আনিবলৈ ভাল লাগিব। নমস্কাৰ।